সকলক মোবাইল দি আমি তেখেতসকলক এটা কাম দিব বিচাৰিছোঁ যে তেখেতসকলে সপ্তাহত এবাৰ নিজৰ গাঁৱৰ পৰা যিবিলাকে পঢ়িবলৈ গৈছে, বাহিৰত বিভিন্ন সমস্যা লৈ গৈছে, তেখেতসকলক যোগাযোগ কৰিব আৰু সদায় সেইটো ৰেকৰ্ড কৰিব আৰু যেতিয়া প্ৰয়োজন হয় এইটো পুলিচক, চৰকাৰক তেখেতসকলে ৰিপৰ্ট কৰিব। আৰু ইয়াৰ কাৰণে আমি তেখেতসকলক মোবাইল ৰিচাৰ্জ কৰি দিম আৰু লগতে গাঁওবুঢ়াসকলক আমি অলপমান সমস্যা আছে, তেখেতসকলৰ ৰেগুলাৰ বহুতৰে ছাৰ্ভিচটো ৰেগুলাৰ হোৱা নাই, এইটো ৰেগুলাৰ কৰাৰ কাৰণে অসমৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত আমাৰ কথা চলি আছে আৰু ইয়াৰ লগতে তেখেতসকলক ৰেগুলাৰ কৰা হ'ব। য'ত গাঁওবুঢ়া খালী হৈ আছে এইটো নিয়োগ কৰা হ'ব আৰু য'ত 2-3টা লাট এজনে চলাইছে তাত নতুনকৈ গাঁওবুঢ়া নিয়োগ কৰি তেখেতসকলক গাঁওখন ভালকৈ চলাব পৰা এটা সুবিধা কৰি দিয়া হ'ব। বড়োলেণ্ডৰ প্ৰত্যেকখন গাঁৱে এটা ইনফৰমেশ্যন টেকন'লজি বা আমাৰ যিটো আজিৰ নেটৱৰ্ক যিটো কমিউনিকেশ্যন ইয়াৰ লগত কানেক্টেড হৈ থাকিব লাগে। মূলতঃ আমাৰ গাঁওটো আমি এম্পাৱাৰ্ড কৰিব লাগিব, পাৱাৰফুল কৰিব লাগিব কিছুমান কামৰ কাৰণে। কাৰণ আমি চবেই জানো যে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত বা কাউন্সিলত আমাৰ লৱেষ্ট ইউনিটটো হ'ল ভিলেজ আৰু গাঁও, য'ত নেকি আমাৰ সকলো জনসাধাৰণ তাতে বসবাস কৰে। তো সেই গাঁওবিলাকত আজি ইনফৰমেশ্যনৰ কিছুমান গেপ হৈ থাকে, বিভিন্ন কেছবিলাক হয়, বিভিন্ন সমস্যাবিলাক হয়, গাঁওবুঢ়াসকলে যোগাযোগ কৰিব লাগে কিন্তু তেখেতসকলৰ কেতিয়াবা মোবাইল নাথাকে, কেতিয়াবা নেটৱৰ্ক নাথাকে। চ' আমি দুটা কাম কৰিবলৈ লৈছোঁ, এটা হ'ল তেখেতসকলক মোবাইল প্ৰদান কৰা আৰু ইয়াৰ লগতে তেখেতসকলক আমি ৰিচাৰ্জো কৰি দিম। কাৰণ আমাৰ অঞ্চলৰ পৰা বাহিৰত বহুত ল'ৰা ছোৱালী পঢ়িবলৈ যায়, বহুত কাম কৰিবলৈ যায়, কিছুমান ট্ৰেফিকৰ ভিক্টিম হয়, কিছুমান সমস্যাৰ সন্মুখীন হয় আৰু সেই সকলক যোগাযোগ কৰা হ'ল চৰকাৰী লেভেলত। লেণ্ড এডভাইজাৰী কমিটিটো আমাৰ SDLC বুলি কয়, ছাব ডিভিজনেল লেণ্ড এডভাইজাৰী কমিটি বুলি কোৱা হয়। এইটো ইতিমধ্যে গঠন কৰা হৈছে। কিছুমান ছাব ডিভিজনত ইয়াৰ নটিফিকেশ্যনো হৈছে, কিছুমান ছাব ডিভিজনত ইয়াৰ নটিফিকেশ্যন হোৱা নাই। অতি শীঘ্ৰে ইয়াৰ নটিফিকেশ্যন হ'ব। ইতিমধ্যে আমি চাৰ্কেল অফিচাৰসকলক যে আমাৰ ইয়াত বসবাস কৰা খিলঞ্জীয়া জনগণৰ মাজত যিসকলে ভূমিহীন হৈ আছে, যিসকলে চৰকাৰী ভূমিত আছে, যিসকলৰ নিজৰ মেডি পাট্টা ভূমি আছে কিন্তু নিজৰ সতি সন্ততিৰ নামত নিজৰ জেনেৰেশ্যনৰ নামত কৰিব পৰা নাই, সেইসকল কামটো কৰাৰ কাৰণে ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰী, ৰেভিনিউ ছেক্ৰেটাৰী আৰু মই নিজৰ উপস্থিতিত আমি কিছুমান মিটিং ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু তেখেতসকলে অলৰেডি এটা লেভেলত আহিছে আৰু অতি শীঘ্ৰে এই কামবিলাক সম্পূৰ্ণ হ'ব। আৰু আজি এটা এক্সটেণ্ডেড এক্সিকিউটিভ ইয়াত হৈছে। মূলতঃ আমাৰ দলীয় যিখিনি নেতা কৰ্মীসকল আছে সেইসকলে UPPLত বহুতে নতুনকৈ যোগদান কৰা আছে, বহুত পুৰণাও আছে, কিন্তু এই দলৰ নেতৃত্বৰ মাজত বা আমাৰ কৰ্মীসকলৰ মাজত আমাৰ দলৰ নীতি আদৰ্শ, দলৰ মিছন, ভিজন আৰু এজেণ্ডা এইবিলাক লৈ পেলাই বহুখিনি সময় আলোচনা কৰা হোৱা নাছিলে আৰু সেইকাৰণে আজি এই কথাবিলাক আলোচনা কৰা হ'ল। ইয়াত মূলতঃ 3-4টামান বিষয়বস্তুৰ ওপৰত আলোচনা হৈছে। এটা হ'ল আমাৰ UPPLৰ মিছন ভিজনৰ ওপৰত আলোচনা হৈছে। UPPL দল ডিচিপ্লিন কেনেকৈ চলিব লাগে ইয়াৰ ওপৰত এটা আলোচনা হৈছে আৰু ইয়াৰ লগতে যিখিনি আমাৰ নতুনবিলাক ডেভেলপমেণ্ট হৈ আছে এই ডেভেলপমেণ্টৰ কনচেপ্টবিলাক আমি এতিয়া এলায়েন্স ইয়াত গভৰ্ণমেণ্ট চলি আছে, দলীয়ভাৱে আমাৰ দলৰ গ্ৰাছৰুট লেভেললৈকে আমাৰ কৰ্মকৰ্তাসকলে এই কথাবিলাক চবে বুজি কৰি কামবিলাক কৰিব পৰা এটা মানসিকতা গঢ়ি তুলিব লাগিব। সেইখিনিবিলাক কথা আজি পতা হৈছে আৰু আমাৰ দলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পাইছোঁ। আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্ব সকলোৱে এটা উৎসাহ উদ্যম লৈ পেলাই কাম কৰিবলৈ এটা মানসিকতা ডেভেলপ কৰিছে আৰু চবে এই কথাটো ৰাখিছে যে 17 বছৰত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ যথেষ্ট ক্ষতি হ'ল, কাৰণ আগৰ চৰকাৰখনে ৰাইজৰ উন্নয়নৰ কাৰণে একো কাম কৰা নাছিলে। তেখেতসকলে ৰাইজক শোষণ কৰি, ইয়াত অহা টকা পইচাবিলাক শোষণ কৰি নিজৰ বেনিফিটৰ কাৰণে কাম কৰিছিলে আৰু সেইকাৰণে আমাৰ দলৰ দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা নেতৃবৃন্দই আজি কৰ্মকৰ্তাসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ UPPLত যিসকল আজি আছে সকলো একে মুখেৰে কৈছে কি বড়োলেণ্ড অঞ্চলৰ 32 লাখ জনসাধাৰণ আগুৱাই নিয়াৰ কাৰণে সকলোৱে কাম কৰিব। কমিটি গঠন কৰা হৈছে। কমিটিত আমাৰ 5জনীয়া কমিটি এটা গঠন কৰা হৈছে। তেখেতসকলে 2-3 দিনৰ ভিতৰত কেণ্ডিডেট চিলেকশ্যন যিটো আছে প্ৰক্ৰিয়া সেইটো সম্পন্ন কৰিব। ইয়াৰ পিছত কেণ্ডিডেট ডিক্লেয়াৰ দিব আৰু আজি আমাৰ যিমানখিনি EM, আমাৰ MCLA, MLA, মন্ত্ৰী আছে সকলোকে এই সমষ্টিবিলাকৰ কাম কৰাৰ কাৰণে দায়িত্ব ইতিমধ্যে আমি দিবলৈ প্ৰস্তুত কৰিছোঁ। বাই ইলেকশ্যন চাব কমিটিটো গোবিন্দ বসুমতাৰী ডাঙৰীয়াই হেড কৰিব।
কেণ্ডিডেট ছিলেকশ্যন ঠিক কৰা হৈছিলে নেকি? কেণ্ডিডেটটো চিলেকশ্যনটো চলি আছে প্ৰক্ৰিয়াটো, যিহেতু ইলেকশ্যন আছে কেণ্ডিডেটটো লাগিবই, চিলেকশ্যন প্ৰক্ৰিয়া চলি আছে, কিন্তু আপোনালোকৰ আগত ক'ব পৰা হোৱা নাই। যেতিয়া ক'ব পৰা হয় মই কৈ দিম। আমি শুনিছোঁ লেট এডভাইজাৰ